আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ আৰু এতিয়াও আমাৰ ভাৰতত প্ৰায় 40% লোক নিম্নবৰ্গতেই বাস কৰে আৰু তেওঁলোকে বহু কষ্টৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। আমাৰ দেশৰ প্ৰায় সকলো চহৰৰ ৰাস্তাই ঘাটে বজাৰে সমাৰে ভিক্ষা মাগি থকা ভিখাৰীবোৰকতো আপুনি নিশ্চয় দেখিছেই চাগে, যিবোৰক আপুনিও চাগে কেতিয়াবা 1-2 টকা দি পাইছে। কিন্তু এবাৰ ভাবি চাওকচোন যে আপুনি যিজন ভিখাৰীক সদায় 1-2 টকাকৈ দান দিয়ে, সেই ভিখাৰীজন যদি তেওঁৰ আচল জীৱনত এজন কোটিপতি লোক হয়, তেন্তে আপুনি নিশ্চয় অবাক হৈ পৰিব, নহয় জানো? কিন্তু এয়া সত্য। আজি মই আপোনালোকক ভাৰতৰ যি 5জন ভিখাৰীৰ কথা ক'বলৈ ওলাইছোঁ, তেওঁলোক আচলতে আমাৰ ভাৰতৰ সকলোতকৈ ধনী ভিখাৰী। তেওঁলোকৰ আচল জীৱনত ধন, টকা পইচা, গাড়ী, ফ্লট এই সকলোবোৰেই আছে আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰে ভাল প্ৰাইভেট স্কুলত পঢ়ি আছে। কিন্তু ইয়াৰ পিছতো ভিক্ষা কৰাটো তেওঁলোকৰ এটা স্বভাৱ। আজিৰ ভিডিঅ'টিত আমি ভাৰতৰ এনে 5জন ধনী ভিখাৰীৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। নাম্বাৰ 1, ভৰত জেন। স্পষ্টকৈ ইংলিছ ক'ব পৰা ভিখাৰী ভৰত জেনৰ বয়স বৰ্তমান 50 বছৰ। এইজন লোকে প্ৰতিদিনে মুম্বাইৰ ৰাজপথত ভিক্ষা মাগে আৰু ভিক্ষা কৰি তেওঁ মাহত প্ৰায় 65,000 টকা ইনকম কৰে আৰু এই ধনখিনি মুম্বাইৰ মুখ্যমন্ত্ৰী 1 মাহৰ দৰমহাতকৈও বেছি হয়। এই ব্যক্তিজনৰ নিজাকৈ 70 লাখ টকীয়া 2টা ফ্লেটো আছে। ইয়াৰ উপৰিও মুম্বাইত তেওঁৰ এখন নিজাকৈ ফ্ৰুটছৰ দোকানো আছে আৰু সেই অঞ্চলটোতেই তেওঁৰ আন এখন দোকানো আছে, য'ৰ পৰা তেওঁ মাহিলী 10,000 টকাকৈ ঘৰ ভাড়া পায়। ভৰতৰ পৰিবাৰত বৰ্তমান তেওঁৰ দেউতাক, পত্নী আৰু তেওঁৰ ল'ৰা-ছোৱালী আছে। ভৰত হৈছে আমাৰ ভাৰতৰ এজন আটাইতকৈ ডাঙৰ কোটিপতি ভিখাৰী। গতিকে আপুনি যদি কেতিয়াবা ৰাস্তাত ভিক্ষা কৰা এই ভিখাৰীজনক দেখে, তেন্তে একেবাৰেই আচৰিত হৈ নপৰিব। নাম্বাৰ 2, পপ্পু কুমাৰ। এইজন লোক বিহাৰৰ পাটনাত থাকে আৰু এওঁৰ বেংক বেলেঞ্চ কোটি টকাৰ ওপৰত আছে। কিন্তু ইয়াৰ পিছতো এই লোকজনে এই বুলি ভিক্ষা মাগে যে মই বহুদিনৰ পৰা একোৱেই খোৱা নাই, কিবা এটা খাবলৈ মোক পইচা দিয়ক। আনফালে তেওঁৰ নিজৰ সন্তানক ইংলিছ মিডিয়ামত পঢ়াই আছে। কি আচৰিত, নহয়নে? নাম্বাৰ 3, সাবিত্ৰী দেৱী। এইগৰাকী মহিলা হৈছে ভাৰতৰ আটাইতকৈ ধনী মহিলা ভিখাৰী। এওঁৰ ঘৰ পাটনাত আৰু এওঁ বছৰি 37,000 টকাকৈ LIC প্ৰিমিয়াম ভৰে। ভিক্ষা মাগি পোৱা টকাৰে এওঁ নিজৰ ছোৱালীকো এখন ভাল ঘৰত বিয়া দিছে আৰু এওঁৰ লগত নিজৰ এটা বিশাল ঘৰো আছে, য'ত তেওঁৰ বাবে সকলোখিনি সুবিধা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এওঁ 7খন তীৰ্থস্থান ভ্ৰমণ কৰিছে আৰু ইয়াৰ লগতে তেওঁ বিদেশো ফুৰি আহিছে। নাম্বাৰ 4, হাজী। হাজী মুম্বাইত থাকে আৰু এওঁৰ ডেইলি ইনকম হৈছে 2,000 টকা। অৱশ্যে উৎসৱৰ সময়ত এওঁৰ ইনকাম বাঢ়ি যায়। এওঁৰ নিজাকৈ এটা ঘৰ আছে আৰু প্ৰায় 15 লাখ টকাৰ এটা ফ্লট আছে। ইয়াৰ উপৰিও হাজীৰ নিজৰ এটা ইউনিফৰ্ম চিলাই কৰা কাৰখানাও আছে, য'ত 15জন লোকক তেওঁ কামত ৰাখিছে। কিন্তু ইয়াৰ স্বত্তেও তেওঁ আজিলৈ ভিক্ষা কৰিবলৈ এৰা নাই। নাম্বাৰ 5, কৃষ্ণ কুমাৰ গীতে। নাল্লছপুৰত বাস কৰা কৃষ্ণ কুমাৰ গীতে তেওঁৰ ভায়েকৰ লগত নিজৰ এটা ফ্লটত আনন্দৰে থাকে। তেওঁ দিনত 8ৰ পৰা 10 ঘণ্টা সময় ভিক্ষা মাগে আৰু 10ৰ পৰা 15,000 লৈ ইনকম কৰে। ইয়াৰ উপৰিও কৃষ্ণ কুমাৰৰ নামত বেংকত লাখ লাখ টকা জমা হৈ আছে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টি কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।